আজি এতিয়া ৰাতিপুৱা বৰ্তমান 3:30 হৈছে। তো 3:30 মই ভিডিঅ' শ্বুটটো লৈছোঁ কাৰণ আজি সোমবাৰ। বহুত দিন ভাবি আছিলোঁ যে এনেকৈ বলবমত এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি, কিন্তু ছাকচেছ হোৱা নাছিলোঁ আজি। সেইটো কাৰণে গোটেই ৰাতিটো শুৱাই নাই। তেন্তে মই গৈ আছোঁ এতিয়া বৰ্তমান মোৰ ঘৰৰ পৰা মই গৈ আছোঁ। মই এতিয়া যাম বৰ্তমান নেঘেটিং চাৰিআলি। মোৰ সেইকণে টাউন বুলি ক'ব পাৰি, বাকী এখন গাঁও। নেঘেটিং চাৰিআলি যাম। তাত কিছু আমাৰ শিৱদৌলটো আগতে হয়তো মই দেখুৱাইছোঁ, কিন্তু আজি অলপ বেলেগতকৈ বেলেগ, অলপ খৰধৰকৈ গৈ আছোঁ। টাইমটো মানে বেছি নাই সেইকাৰণে। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো স্কিপ নকৰাকৈ একদম প্ৰথমৰ পৰা শেষলৈকে চাবা বুলি আশা কৰিলোঁ। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু নতুনকৈ যদি কোনোবাই যদি চেনেলটো চাইছা ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। তেন্তে বন্ধুসকল, মই এতিয়া ঘৰৰ পৰা আহি পালোঁ। বৰ্তমান মই উপস্থিত নেঘেটিঙত। আৰু নেঘেটিঙৰ যোনখিনি শিৱদৌলৰ যোনখিনি সেইখিনি দেখুৱাম। Music by Shankar Singh. বন্ধুসকল, নেঘেটিং চাৰিআলি যিটো দৃশ্য সেইখিনি দেখুৱালোঁ। আৰু এতিয়া বৰ্তমান গৈ আছোঁ মই মোৰ ঘৰৰে বাৰু। ঘৰৰ বুলি ক'লে ভুল হ'ব, মোৰ নিজৰ হ'ব। আমাৰ নেঘেটিং চাৰিআলিত মানে যিটো ডাঙৰ মন্দিৰ দেৰগাঁও অঞ্চলৰ ভিতৰত শিৱদৌল বুলি কয়। আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁ আপোনালোকক, কিন্তু আজি অলপ বেলেগতকৈ বেলেগ দেখুৱাম। কাৰণ আগতে এনেই আহিছিলোঁ আৰু আজি আহি আছোঁ বলবমৰ কাৰণে। তেন্তে বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল পোৱা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু যদি কোনোবাই যদি চেনেলটো নতুনকৈ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাটো টিপি দিবা। তেতিয়া মোৰ ন'টিফিকেশ্যনবিলাক তোমালোকে পাই থাকিবা। তেন্তে আজি যি বলবম তাৰ ভিডিঅ' তোমালোকক দেখুৱাম। আৰু তোমালোকেও চাই থাকা অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল, মই এতিয়া পালোহি শিৱদৌল। আৰু শিৱদৌলৰ ওপৰত বহুত দূৰ উঠিব লাগে। শিৱদৌলৰ ওপৰত কি হয়, কি আছে তাক চাম। আৰু বলবমৰ কাৰণে কিমান দূৰৰ পৰা মানুহ আহিছে সেয়াও জানিম। আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। আৰু এয়া মণ্টুদা, আমাক মোৰ লগৰ বুলিয়ে ক'ব পাৰি, আৰু মোক বহুত সহায় কৰিছে। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল, মই এতিয়া আহি পালোঁ বৰ্তমান শিৱদৌল। আৰু মই শিৱদৌলৰ ভিতৰত সোমালোঁ। আৰু ইয়াত মানে তোমালোকক মই দেখুৱাইছোঁ, ইয়াত বহুত মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। তো তেওঁলোকৰ লগত আমি কথাও পাতিম দেৰিকৈ। প্ৰথমতে এটা দৃশ্যখিনি দেখুৱাই লৈছোঁ। তাত কি হৈছে আমি সেয়াও দেখুৱাম, কিন্তু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ তোমালোকে চাই থাকাচোন।
এতিয়া মই ভিতৰৰ পৰা সোমাই আহিলোঁ আৰু ভিতৰত যোনখিনি দৃশ্য তোমালোকক সকলো দেখুৱালোঁ। তেন্তে এতিয়া আমি দুজনমান ব্যক্তিৰ সৈতে কথা পাতিম, তেওঁলোকৰ লগতো চিনাকি হ'ম আৰু তোমালোককো চিনাকি কৰাই দিম। তেন্তে চোৱাচোন বাৰু। এইজন ব্যক্তি মৌফুলনিৰ পৰা আহিছে, আপোনাৰ নামটো ক'ব? বাবলু কাহাৰ। ইয়ালৈকে আহিছে নে আৰু ইয়াৰ আগততো দুটা পাৰ হৈ গৈছে? নুমলীগড় বাবাথান আৰু এইটো এটা, আৰু আপোনালোকৰ বলবমটো দুটাই আছে? এটা আছে। ঠিক আছে, এইকণ সময় দিয়াৰ বাবে থেংক ইউ। দাদা আপোনালোক ক'ৰ পৰা আহিছে? যোৰহাটৰ পৰা খোজকাঢ়ি আহিছে ন? ইয়ালৈ আহিছে যে মানে কি কয় শিৱ বাবাক ইয়াত মানে পূজা কৰিবলৈ আহিছে যোৰহাটৰ পৰা আহিছে ন? ঠিক আছে দিয়ক। सावन के बदरिया बांधी दाना माथे भोले नाम के पावरिया मूड बनाइला ए भैया तनी भंगिया खाइला ए भैया मूड बनाइला ए भैया तनी भंगिया खाइला ए भैया भोले नाम गोहराला बाजे खेसारी के गाना डीजे पर कमर डोलाला ए भैया बोल में बोली कंवरिया बाबा के दर्शन पाला ए भैया। भोला त्रिपुरारी सुइया पहाड़ के चढ़ाई हो। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো বেছি দীঘলীয়া নকৈ ইমানতে সমাপ্ত কৰোঁ। আৰু এই যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কমেণ্ট আৰু আগতকৈ অলপ বেছিকৈ শ্বেয়াৰ কৰি দিবা, কাৰণ তোমালোকে মোক বহুত মৰম দিছা, সেইবাবে আৰু অলপ বেছিকৈ শ্বেয়াৰ কৰি দিবা। আৰু তেন্তে আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৈ ইমানতে সমাপ্ত কৰিছোঁ। আৰু তোমালোকে যোনসকলে দূৰত আছা তেতিয়াহ'লে তোমালোকে এনেও আহিব পাৰা। এইটো আমাৰ নেগেটিং চাৰিআলিতে আছে শিৱদৌল, তোমালোক তালৈ আহিব পাৰা যোনখিনি দূৰত আছা। আৰু ইয়াত শিৱৰাত্ৰিটো বহুত ডাঙৰ মেলা হয় বুলিয়ে ক'ব পাৰি। তেন্তে তোমালোকে আহিবা বুলি আশা থাকিল। আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাটো টিপি দিবা। আজিলৈ বাই।